বৰ্তমান ইমান বেছিকৈ গৰম পৰিছে এই গৰমতে যদি আপোনালোকৰ স্কিনখন বেয়া হ'বলৈ ধৰিছে স্কিনখনত ঘামচি আহিছে স্কিনখন কলা পৰিছে স্কিনখনত পিগমেন্টেশন আহিছে স্কিনখনত সানবাৰ্ণ হৈছে সানটেন হৈছে বা স্কিনখনৰ উজ্জ্বলতা যদি একেবাৰে হেৰাই গৈছে তেতিয়া হলে আপোনালোকৰ বাবে এই ভিডিওটো বহুত জৰুৰী হ'ব কাৰণ মই আজিৰ এই ভিডিওটোত আপোনালোকক খুব বঢ়িয়া এটা টিপছ দেখুৱাম যেটো টিপছ কৰিলে গৰমত হোৱা স্কিনৰ এই সমস্যাবোৰ আপোনালোকে দূৰ কৰিব পাৰিব আপোনালোকৰ স্কিনখন সফট হ'ব আপোনালোকৰ স্কিনখনৰ কলা দাগ দূৰ হোৱাত সহায় হ'ব স্কিনখনৰ সানবাৰ্ণ দূৰ হোৱাত সহায় হ'ব স্কিনখনৰ যদি উজ্জ্বলতা হেৰাই গৈছে সেই উজ্জ্বলতা আকৌ পুনৰ ঘূৰি আহিব হাই ফ্ৰেন্ডছ আপোনালোক সকলোকে মোৰ অসমীয়া হাউসৱাইফ চেনেলৰ নতুন এটা ভিডিওলৈ স্বাগতম জনালো আশা ৰাখিছো আপোনালোক সকলো ভালে আছে আজি মই আপোনালোকলৈ লৈ আহিছো গৰমত স্কিনত লগাবৰ বাবে খুব বঢ়িয়া এটা ৰিমেডি যেটো ৰিমেডি মই গাখীৰে বনাম গৰমতে যদি আপোনালোকৰ স্কিনখন কলা পৰিছে গাখীৰে আপোনালোকৰ স্কিনখন বগা কৰাত সহায় কৰিব গাখীৰে আমাৰ মুখত থকা কলা দাগ ব্লেক হেডছ এইবোৰ দূৰ কৰাত সহায় কৰিব আৰু নেচাৰেলি আমাৰ স্কিনখনৰ উজ্জ্বলতা আনিব স্কিনখন সফট কৰিব আজিৰ এই ফেস কেয়াৰ ৰিমেডিটোত মই গাখীৰ ইউজ কৰিম আৰু গাখীৰৰ লগত মাত্ৰ দুবিধ বস্তু ইউজ কৰিম তে বলক চাও গাখীৰৰ লগত মই কি বস্তু ইউজ কৰি এই ফেস পেকটো বনাও ভিডিওটো আৰম্ভ কৰাৰ আগতে আপোনালোকলৈ এটা ৰিকুৱেষ্ট আছে আপোনালোকে যদি মোৰ অসমীয়া হাউসৱাইফ চেনেলটোলৈ নতুনকৈ আহিছে নতুনকৈ চাবলৈ আৰম্ভ কৰিছে আগতে সাবস্ক্ৰাইব কৰি থোৱা নাই তেতিয়া হলে সোনকালে আহক আৰু মোৰ অসমীয়া হাউসৱাইফ চেনেলটো সাবস্ক্ৰাইব কৰি লওক সাবস্ক্ৰাইব কৰিবলৈ হলে আপোনালোকৰ মোবাইলৰ স্ক্ৰিনখনৰ তলতে থকা সাবস্ক্ৰাইব বটনটো টিপি দিব ওচৰতে এটা বেল ওলাব বেলটো টিপি দিব তেতিয়া মোৰ আহিবলগীয়া সকলোবোৰ ভিডিও নটিফিকেশন আপোনালোকলৈ যাব আৰু আপোনালোকে মোৰ সকলোবোৰ ভিডিও সময়মতে চাবলৈ পাব তে আহক ভিডিওটো স্টাৰ্ট কৰো এটা ফেস পেক মুখত লগোৱাৰ আগত মুখখন ক্লিন কৰি লোৱাটো বহুত প্ৰয়োজন হয় সেই কাৰণে মই এতিয়া মুখখন ক্লিন কৰি লম ক্লিন কৰিবলৈ মুখ লাগিব এচামুচ গাখীৰ মই এচামুচৰ জুখাৰে এয়া গাখীৰ ললো আৰু এই গাখীৰত এতিয়া মই মিক্স কৰিম এচামুচৰ জুখাৰে গোলাপ জল দি ললো গোলাপ জল দি লোৱাৰ পাছত গাখীৰ আৰু গোলাপ জল দুইটা বস্তু মিক্স কৰি লৈছো মিক্স হৈ গল মিক্স হৈ যোৱাৰ পাছত মই এটুকুৰা কটন লৈছো কটন টুকুৰা ইয়াতে তিয়াম তিয়াই পেলা মুখখন তেনেকৈ সাৰ্কুল মোচনত 2 মিনিট মাসাজ কৰি স্কিনখন ক্লিন কৰি লম ফেস পেক এটা লগোৱাৰ আগত যদি আপোনালোকে এনেকৈ স্কিনখন ক্লিন কৰি লয় তেতিয়া হলে আপোনালোকে যেতিয়া ফেস পেকটো লগাব সেই ফেস পেকটোৱে ভাল কামত দিব কাৰণ এনেকৈ যদি ক্লিন কৰে তেতিয়া মুখত থকা যিবোৰ লেতেৰা ধূলি বালি পলিউশন আছে সেইবোৰ সকলোবোৰ সাফা হৈ যাব আৰু স্কিনত থকা যিবোৰ ডেড স্কিন সেল সেইবোৰ সাফা হৈ যাব আৰু এখন সাফা স্কিনত যেতিয়া আমি এটা ফেস পেক লগাম সেই ফেস পেকটোৱে সোনকালে কামত দিব এনেকৈ আপোনালোকে সৰু সাৰ্কুল মোচনত স্কিনখন 2 মিনিট মাসাজ কৰি ক্লিন কৰি ল'ব হৈ গল এতিয়া মুখখন ক্লিন কৰি হৈ যোৱাৰ পাছত এতিয়া মই মুখখন ধুই লম মুখখন ধোৱাৰ পাছত মই আপোনালোকক ফেস পেকটো বনাই দেখুৱাম এতিয়া মই মুখখন ধুই আহি গলো মুখখন ধোৱাৰ পাছত এতিয়া মই আপোনালোকক গাখীৰেৰে এটা ফেস পেক বনাই দেখুৱাম যেটো ফেস পেক আমাৰ স্কিনৰ কাৰণে বহুত বেছিকৈ ভাল হয় এই গাখীৰৰ ফেস পেকটো আপোনালোকৰ স্কিনৰ কলা দাগ দূৰ কৰিব স্কিনত যদি ব্লেক হেডছ আছে সেইবোৰ দূৰ কৰিব যদি সানবাৰ্ণ হৈছে সানটেন হৈছে সেইবোৰ দূৰ কৰাত সহায় কৰিব স্কিনৰ নেচাৰেলি উজ্জ্বলতা আনিব আৰু স্কিনখন সফট কৰিব এই গাখীৰৰ ফেস পেকটো বনাবলৈ মই এচামুচৰ জুখাৰে এতিয়া এয়া গাখীৰ লৈ লৈছো এই গাখীৰত লেক্টিক এসিড থাকে protein থাকে ক্যালসিয়াম থাকে ভিটামিন থাকে সেই কাৰণে গাখীৰ যদি আমি আমাৰ স্কিনখনত লগাও তেতিয়া হলে স্কিনৰ পৰা সানবাৰ্ণ দূৰ হ'ব কলা দাগ দূৰ হ'ব স্কিনখনৰ উজ্জ্বলতা আহিব স্কিনখন সফট হ'ব এতিয়া এই গাখীৰত মই মিক্স কৰিম মৌত এন্টি ফাঙ্গাল গুণ থাকে এন্টি ইনফ্লেমেটৰি গুণ থাকে এন্টি অক্সিডেন্ট গুণ থাকে মৌয়ে আমাৰ স্কিনখন হাইড্ৰেট কৰি ৰাখে মৌয়ে আমাৰ স্কিনখন সফট কৰে যদি স্কিনখন ড্যামেজ হয় সেই ড্যামেজ ঠিক কৰাত মৌয়ে সহায় কৰে স্কিনখনৰ পৰা ব্লেক হেডছ দূৰ কৰে হোৱাইট হেডছ দূৰ কৰে গতিকে মৌ আমাৰ স্কিনৰ কাৰণে বহুত বেছিকৈ ভাল হয় মৌয়ে আমাৰ স্কিনত এন্টি এজিংৰো কাম কৰে মৌ যদি আমি ৰেগুলাৰ স্কিনত লগাও তেতিয়া হলে আমাৰ স্কিনখন টাইট হৈ থাকিব সোনকালে বয়সৰ বলি ৰেখা নাহিব এতিয়া মই মৌ মিক্স কৰিম এচামুচৰ জুখাৰে গাখীৰত এতিয়া মই মৌ লৈ ললো মৌ লোৱাৰ পাছত গাখীৰ আৰু মৌ ধুনিয়াকৈ মিক্স কৰিম মিক্স হৈ গল মিক্স হৈ যোৱাৰ পাছত ইয়াতে আৰু এবিধ বস্তু এতিয়া মই মিক্স কৰিম
এতিয়া মই ইয়াতে মিক্স কৰিম এইটো কস্তুৰী হালধি। কস্তুৰী হালধিটো মই মিক্স কৰিম। আপোনালোকৰ ঘৰত যদি কস্তুৰী হালধি নাই তেতিয়াহ'লে আপোনালোকে ঘৰত থকা কিচেনৰ হালধি ল'লেও হ'ব, একো প্ৰব্লেম নহয়। এই হালধিত এন্টিঅক্সিডেন্ট গুণ থাকে, এন্টিসেপ্টিক গুণ থাকে, এন্টিবেক্টেৰিয়েল গুণ থাকে। এই হালধি যদি গাখীৰত মিক্স কৰি আমি লগাওঁ তেতিয়াহ'লে স্কিনৰ ক'লা দাগ দূৰ হোৱাত সহায় হ'ব, স্কিনখন য়ং কৰি ৰাখিব, স্কিনখনৰ উজ্জ্বলতা বাঢ়িব। সেইকাৰণে মই ইয়াত এতিয়া মিক্স কৰিম অকণমান হালধি। যদি আপোনালোকৰ ঘৰত এই কস্তুৰী হালধি নাই তেতিয়াহ'লে যদি আপোনালোকে কিচেনৰ হালধি লয় পৰিমাণটো একেবাৰে কমাই ল'ব। 2টা আঙুলি টিপাত যিমানকণে হালধি উঠে সিমানকণে আপোনালোকে গাখীৰ আৰু মৌৰ লগত মিক্স কৰি ল'ব। এতিয়া মই তিনিওটা বস্তু মিক্স কৰিছোঁ। মিক্স হৈ গ'ল। মিক্স হৈ যোৱাৰ পাছত এতিয়া মই মুখত লগাম। প্ৰথমতে আপোনালোকে লগাই ল'ব লাগিব, তাৰ পাছত আপোনালোকে 5 মিনিটৰ কাৰণে মাছাজ কৰিব। এতিয়া মই ফেচ পেকটো মুখত লগাই ল'লোঁ। মুখত লগাই লোৱাৰ পাছত খুব লাহে লাহে সৰু সৰু চাৰ্কুল মোচনত বা আপাৰ ডাইৰেকশ্যনত 5 মিনিট মাছাজ কৰিম। এনেকৈ মাছাজ কৰিলে স্কিনখনত ব্লাড চাৰ্কুলেশ্যন হ'ব আৰু ব্লাড চাৰ্কুলেশ্যন হ'লে আমাৰ স্কিনৰ উজ্জ্বলতা বাঢ়িব, স্কিনখনত অহা বয়সৰ চাপ দূৰ হোৱাত সহায় হ'ব। হৈ গ'ল। এতিয়া মোৰ 5 মিনিট মাছাজ কৰি 5 মিনিট মাছাজ কৰাৰ পাছত যিকণ পেক অকণমান বাকী আছে সেই পেককণ আকৌ এটা পলে মুখত লগাই দিম। এতিয়া মোৰ ফেচ পেকটো লগাই হৈ গ'ল। লগাই হৈ যোৱাৰ পাছত এতিয়া মই এইটো 20 মিনিট মুখতে লাগি থাকিবলৈ দিম। 20 মিনিটৰ পাছত মই মুখখন ঠাণ্ডা পানীৰে ধুই দিম। আপোনালোকেও সেইদৰে কৰিব। 20 মিনিট পাছত আপোনালোকে ঠাণ্ডা পানীৰে মুখখন ধুই দিব। মুখখন ধোৱাৰ পাছত আপোনালোকে ঘৰত যিটো মইশ্চাৰাইজাৰ লগায় সেইটো লগাব। মইশ্চাৰাইজাৰ লগোৱাৰ 15 মিনিট পাছত আপোনালোকে ছানস্ক্ৰীন নলগোৱাকৈ নাথাকিব। আজিৰ এই ভিডিঅ'টো ইমানেই আছিলে। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে, আপোনালোকৰ স্কিনৰ কাৰণে উপযোগী হ'ব বুলি ভাবিছে, তেতিয়াহ'লে সোনকালে মোৰ অসমীয়া হাউচৱাইফ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু আপোনালোকৰ ফ্ৰেণ্ডৰ লগত এই ভিডিঅ'টো শ্বেয়াৰ কৰিব। আজিৰ এই ভিডিঅ'টো মই ইমানতে সামৰিম। নতুন এটা টিপছৰ সৈতে, নতুন এটা ভিডিঅ'ৰ সৈতে আপোনালোকৰ মাজলৈ আকৌ আহি আছোঁ। তেতিয়ালৈকে নমস্কাৰ, আজিলৈ আহোঁ।